সিদ্ধাৰ্থ আৰু শেখৰৰ বিৰুদ্ধে এটাৰ পিছত আন এটা অভিযোগ 5 লাখ টকীয়া মাইক জুবিনক বিক্ৰী কৰিছিল 15 লাখ টকাত মাইকটোৰ প্ৰকৃত দাম আছিল 5,08,000 টকা কেন্দ্ৰীয় কাৰাগাৰত থাকিব জুবিন হত্যা গোচৰৰ অভিযুক্ত জুবিন হত্যাত গ্ৰেপ্তাৰ হোৱা 7 গৰাকী অভিযুক্ত থাকিব কেন্দ্ৰীয় কাৰাগাৰত 31 অক্টোবৰত ছবিগৃহলৈ আহিব ৰৈ ৰৈ বিনালে 3 মাহলৈ মুক্তি নহয় আন কোনো অসমীয়া ছবি ছিংগাপুৰলৈ যাব বিৰোধী ঐক্যৰ প্ৰতিনিধি দুলু আহমেদ সৰুপথাৰ ডাকসহ গ্ৰেপ্তাৰ দুজন সৰ্বকাৰী পিংকি বেগম আৰু চিৰাজ আলী নামৰ দুজনক গ্ৰেপ্তাৰ জুবিন গাৰ্গৰ 2 দেহৰক্ষীক 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ শ্যামকানু মহন্তৰ খবৰ ল'বলৈ আহিল মাতৃ নিৰুপমা মহন্ত মংগলদৈ সদৰ থানাত অঘটন ৰফিক ভূঞা নামৰ এজন লোকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ অফিক ভূঞা নামৰ এজন লোকে আক্ৰমণ কৰে ওচিক ছিংগাপুৰৰ ৰূপকমলৰ ঘৰত আছিল অমিত প্ৰভা মহন্ত 19 পৰা 22 ছেপ্টেম্বৰলৈ ৰূপকমলৰ ঘৰত আছিল অমৃত প্ৰভা মহন্ত শুক্ৰবাৰে দিল্লীৰ পৰা আহিল জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট জুবিন গাৰ্গৰ ৰিপৰ্ট লাভ কৰে অসম আৰক্ষীয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক ভিডিঅ' কনফাৰেন্সে জেৰাৰ প্ৰস্তাৱ এছআইটিৰ ছিংগাপুৰত থকা সুস্মিতা গোস্বামীলৈ আৰক্ষীৰ চমন জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়টত উপস্থিত আছিল সুস্মিতা গোস্বামী ঘোষণা হ'ল এডিআৰইৰ ফলাফল শুক্ৰবাৰে দিনৰ 10 বজাত ঘোষণা হ'ল তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল মুঠ 12,673টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আজি অসম আৰক্ষীৰ 5,614টা পদৰ ফলাফল www.slprasam.in ত উপলব্ধ হ'ব ফলাফল জুবিনৰ ন্যায় বিচাৰি মাজনিশা ফেচবুকক আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ গোলাঘাটৰ পৰা অহা এডল যুৱকে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ৰুলে নাহৰৰ পুলি যোৰহাটত গাড়ীৰ প্ৰবঞ্চক চক্ৰৰ বৃহৎ নেক্ৰাছ ভিন্ন প্ৰান্তৰ পৰা বহু গাড়ী প্ৰবঞ্চনাৰে সৰকাই যোৰহাটত বিক্ৰী জাবালিক সুবিদাৰ নামৰ এজন যুৱকৰ নেতৃত্বত এই বৃহৎ নেক্ৰাছ বিলাসী পাৰাত ভূমি বেদখলৰ ঘটনা নিশাৰ আন্ধাৰত হিন্দু সম্প্ৰদায়ৰ লোকৰ ম্যাদী ভূমিত অবাধ বেদখল ধৰ্মনগৰৰ কাৰাগাৰৰ পৰা পলাতক কয়দীক গ্ৰেপ্তাৰ এতিয়াও পলাতক আন 3জন কয়দী আমিন গাঁৱৰ দৈনিক বজাৰৰ সোণাৰী দোকানত চোৰৰ লুটপাট দোকানৰ টিনপাত কাটি লুটপাট কৰিলে প্ৰায় 10 লক্ষাধিক টকাৰ সম্পত্তি ধেমাজিৰ গাই নদীত যুৱতীৰ মৃতদেহ উদ্ধাৰ মৃত যুৱতীগৰাকীৰ নাম জ্যোতিকা কলিতা কোনো লোকে যুৱতীগৰাকীক হত্যাৰ সন্দেহ মহানগৰীৰ খ্ৰীষ্টিয়ান বস্তিত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হেডজন নামৰ পাৰ্লাৰ কৰ্মচাৰী আছিল শশাংক বনিয়া নিশা বৰপেটা ৰেল ষ্টেচনত নাৰী সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ এগৰাকী যুৱতীক